নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল নিউ জাৰ্নিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ গোলাঘাট পুলিচ ৰিজাৰ্ভ ফিল্ডত আৰু মোৰ লগত বহুত কেণ্ডিডেট আছে। আপোনালোকে দেখিছে এইদৰে কি কৰিছে তেওঁলোকক মই আপোনাক সবিশেষ ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই দুজন দাদাৰ লগত বা মোৰ বন্ধুৰ লগত কেইটামান বিশেষ কথা পাতিম, যিকেইটা কথা নেকি আপোনালোকৰ জীৱনত বহুত কামত আহিব পাৰে। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেনে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেদৰে ভিডিঅ'সমূহ আপোনালোকৰ মাজত পাই থাকে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আশা কৰোঁ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেট আছে মানে মোৰ বন্ধু, তাক সুধিম জিন্তু হয় নাই? জিন্তু, তোমাৰ জিন্তু কেনেকুৱা লাগিছে এইকেইদিন মানে 3 দিন? এইকেইদিন আৰু মানে কি চিম্পলি ক'ব পাৰিম যে সংগ্ৰামী জীৱন। 1 তাৰিখৰ পৰা ধৰি আজি 3 তাৰিখ একেৰাহে কণ্টিনিউ ঘৰৰ পৰা অহা যোৱা কৰি আছোঁ। খোৱা বোৱাৰ কোনো টাইম টেবুল হোৱা নাই, একদম মানে বহুত আৰু এতিয়া মানে কোনো কথা ওলাব পৰা নাই। মানে এতিয়া বস্তুখিনি 90% হ'ল আৰু বাকীখিনি বাকী। তোমাৰ পষ্টিং ক'ত আছে? মোৰ পষ্টিং ধুবুৰী, পানবাৰী IBN। ধুবুৰীত আছে। কোনোবা যদি লগ পায় তেতিয়াহ'লে চিনাকি হ'ব চাগে জিন্তু, তেওঁ এবিধ পাইছে। তাত থাকিম বাৰু। তাতে থাকিব। আৰু এই 3 দিন মানে আমি 1 তাৰিখৰ পৰা মেডিকেল চাৰ্টিফিকেট আৰু ক'ৰ্ট ৰিপিটৰ লগত সেই কামবোৰ কৰি আছে হয়নে? তাৰপিছত এইবোৰ কাম হোৱা নাই আৰু বহুত কেণ্ডিডেট আছে এনেকৈ দেখিছে আপোনালোকে। ছাৰহঁতে কাম কৰি আছে, চব ডকুমেণ্টছ। আজিৰ পৰাই আমাৰ ধৈৰ্য পৰীক্ষা ষ্টাৰ্ট হৈ গৈছে চাগে। এইফালে আমাৰ দাদা এজন আছে। দাদা আৰু নামটো? মোৰ নামটো অমৰ। তাৰপিছত আপুনি কিহত পাইছে? মই AB কনষ্টেবল। কেনেকুৱা লাগিছে এতিয়া পুলিচত যে ফাইনেলি আপুনি পাই গ'ল? আগতে সপোন আছিলে নে এইটো পূৰা ইয়াতে পাম বুলি ভাবিছিলে নেকি পুলিচত? মানে পুলিচৰ চাকৰি পোৱাটো ইমান সহজ কথা নহয় মেইন কথা। আৰু পোৱাৰ পিছত তাত জইন কৰাৰ আগত যিখিনি মানে ষ্ট্ৰাগল কৰিব লাগে সেইখিনি তাতকৈও বহুত বেছিয়ে। এতিয়া আজি ক'লেই তেওঁ যে আহি লৈ পেলাই 3 দিন ধৰি লৈ পেলাই কোনেও পৰাই নাই। মেইন কথা হৈছে কি বস্তুবিলাক ছিষ্টেমেটিকেলি হৈ গ'লে সোনকালে হৈ যায়। এতিয়ালৈকেতো আমাৰ আজি 3 তাৰিখ হৈ গৈছে, এতিয়ালৈকে মুভমেণ্ট অৰ্ডাৰ পোৱা নাই, কিন্তু আজি পাম আমি। এতিয়া আজি যদি পাই যাওঁ ধৰি লওক আজিয়ে যাব লাগিব, হয়তো কাইলৈ। আৰু পৰিছেও আমাৰ পূৰা একদম পূৰা বাংলাদেশৰ বৰ্ডাৰত। আপুনি ক'ত পৰিলে? কৰিমগঞ্জ। তেওঁ কৰিমগঞ্জত পৰিছে। গোলাঘাটৰ ল'ৰা দেখিছেনে? নিজৰ সপোনটোক খেদি খেদি নিজৰ ঘৰখনে এতিয়া সপোনৰ নিচিনা হ'বলৈ গৈ আছে। তেওঁ এতিয়া আৰু আহিবলৈ কেতিয়া পাম, ক'ত থাকিম ঠিক নাই। এতিয়া বহুতে কয় পুলিচত দৰমহা পাবে, এতিয়া লেভেল বাঢ়িব, সেইবোৰ কথা হ'লে আপুনি নাই তেনেকুৱা নহয়। পুলিচ চবেই যোনে কৰ্ম কৰে সেইটো ফল পাবই ন? ফল পাবই। আৰু অকল ইয়াতে পুলিচতে পইচা আছে বুলি নহয়, ভাল ব্যৱসায় এটা কৰিলেও পইচা আছে। আৰু পইচা মানে লগত লাগি আছে ন, এইটো জনসাধাৰণে বুলি কিনে আমি আচলতে লোকৰ সেৱা কৰিবলৈ, ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া তোমাৰ লগৰ যিবোৰ মানে ছাকচেছ নহ'লে বা এইবাৰ তেওঁলোক সফল নহ'লে তেওঁলোকৰ বিষয়ে কি ক'বা? কেতিয়াও হাৰ মানিব নালাগে। আচলতে মেইন কথা হৈছে হাৰ মানিব নালাগে। যেতিয়ালৈকে এটা বয়স থাকে বয়সলৈকে চেষ্টা কৰি থাকিব লাগে, আৰু নিশ্চয় এদিন হ'লেও এদিন সফল হ'বই, এইটো গেৰাণ্টি। আপোনালোকৰ সেই কোনোবা বন্ধু কেইজনে পালে আপোনাৰ লগত ট্ৰেইনিং কৰি থকা, মানে দৌৰা মানে প্ৰেক্টিচ কৰা তাত? যোৱাবাৰ হৈ যোৱাখিনি চবেই পাই গ'ল। তাতে যিমানে দিছিলে আমাৰ তাৰ দেৰগাঁৱৰ গোটেইখিনিয়ে পালে একেলগে প্ৰেক্টিচ কৰি থকা। মই যোৱাবাৰ ফেইল কৰিছিলোঁ 6 ছেকেণ্ডৰ কাৰণে ফেইল কৰিছিলোঁ মই যোৱাবাৰ। তেতিয়া মানে কি হৈছিলে, মই আচলতে দৌৰিবলৈ বেছি সময় নাপালোঁ, 1.5 মাহ দৌৰিছিলোঁ। মই বন্ধনত কাম কৰি আছিলোঁ। তাৰপিছতে কাম কৰি আহি লৈ পেলাই ইয়াত পূৰা প্ৰেক্টিচ কৰিলোঁ লৈ পেলাই 6 ছেকেণ্ডৰ কাৰণে ফেইল কৰি গ'লোঁ। ফেইল কৰি গৈ আকৌ পিছদিনাখনৰ পৰা আকৌ প্ৰেক্টিচ ষ্টাৰ্ট কৰিছোঁ। আৰু এদিনতকৈ এদিন তেনেকৈ ভাল হৈ গৈ থাকিলে দৌৰাটো। লাষ্টত গৈ লৈ পেলাই যেনিবা ভাল ফল এটা পালোঁ। বেষ্ট এক্সাম্পল 6 ছেকেণ্ড। প্ৰথমবাৰত যি আগত আমাৰ যিখিনি এতিয়া ট্ৰেইনিং কৰি আছে তেওঁলোকৰ বেষ্টত তেওঁ দিছিলে 6 ছেকেণ্ডৰ কাৰণে মাত্ৰ। তেওঁ জীৱন সংগ্ৰামৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো মানে 4 বছৰ কষ্ট বিফল হৈছিলে, কিন্তু তেওঁ হাৰ নামানি সেই 5 দিনাখনৰ পৰাই তেওঁ প্ৰেক্টিচ কৰিছে বুলি কৈছে। আপোনালোকে যিসকলে মানে কৃতকাৰ্য নহ'লে তেওঁলোকক মোৰ অনুৰোধ থাকিল তেওঁলোকে যাতে হাৰ নামানি নিজৰ যদি ইচ্ছা শক্তি থাকে আৰু নিজৰ ওপৰত বিশ্বাস থাকে তেনে যিকোনো অসম্ভৱকো সম্ভৱ কৰিব পাৰে। দাদাজন যিহেতু উদাহৰণ হিচাপে আপোনালোকে পালে, নিজেই কৈছে 6 ছেকেণ্ডৰ। ফিল্ডত চবৰে দৌৰিব পাৰে, চবতকৈ বেকত থকা ল'ৰাটো আছিলোঁ মই। শুনিলে আপোনালোকে মানে বেকত একেবাৰে থকা ল'ৰাজন আছিলে তেওঁ। আৰু সেই ল'ৰাজন আজি যি আমাৰ 2134টা পদৰ ABB কনষ্টেবলৰ
পৰীক্ষা হৈছিল সেই পৰীক্ষাত এপইণ্টমেণ্ট ল'বলৈ আহিব এইদৰে আমি সকলো আছোঁ তেনে যিকেইজনে যদি ধৈৰ্য থাকে আপুনি সকলো কৰিব পাৰে সেই আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু দাদাহঁতৰ লগত চিনাকি হ'ব নিশ্চয় যদি লগ পায় আৰু যিসকলে ভাগি পৰিছে তেওঁলোকে ভাগি নপৰিব কিয়নো জীৱন মানে সংগ্ৰাম সেই জীৱন সংগ্ৰামত আমি জয় হ'বই লাগিব সেইবাবে আজিৰ পৰা আপোনালোকে মনোবল যদি ভাগি গৈছিল তেনে মনোবলক আপোনালোকে সুদৃঢ় কৰিবলৈ চেষ্টা কৰক ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব যাতে এনেদৰে ভিডিঅ'সমূহ আপোনালোকৰ মাজত পাই থাকে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় অসম